চেনেল কেনে আছে সকলো চাগে ভালে আছে সো মোৰ চেনেল নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ হেল্ল' এতিয়া বনাম গৰমৰ দিনৰ একদম মানে বহুত এটা টেষ্টি ৰেচিপি মানে স্কোৱাছ দি পিনে মাছৰ এটা জোল বনাম সো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব সো অলপ বেছি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰি দিওঁ ৰেচিপিটো সো চাই থাকিব আপোনালোকে আৰু যদি ভাল লাগে সো লাইক এটা দিব লগতে যিসকল নতুনকৈ আহিছে প্লিজ 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 সাবস্ক্ৰাইব কৰিব তো বলক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ তো মই ইয়াত কেৰাহী পাতি দিলোঁ আৰু কেৰাহীটো গৰম হ'ল লগতে ইয়াত দিম এতিয়া তেল আৰু এইটো মই বিনা পিঁয়াজ নহৰু বনাম যদি আপোনালোকৰ মন যায় আপোনালোকে পিঁয়াজ নহৰু এড কৰিব পাৰিব কিন্তু মই ইয়াত পিঁয়াজ নহৰু এড নকৰোঁ এনেই ভাল লাগিব তেতিয়া মাছৰ ফ্লেভাৰটো ধুনীয়াকৈ আহিব লগতে দিলোঁ ইয়াত পাঁচফোৰণ তেজপাত লগতে দুটা শুকান জলকীয়া যিটো ইয়াৰ টেষ্টটো বহুত বেছি বঢ়াব সেইকাৰণে সো এইখিনি দি মেলি এতিয়া মই আলুখিনি বইল কৰি থৈছিলোঁ বইল কৰি এইখিনি এতিয়া মই স্কোৱাছ আৰু আলু একেলগে মই ভাজি আছোঁ আৰু এটা ভুল মানে বেয়া হৈ যাব বুলি এটাই আছিলে সেইকাৰণে মই ইয়াতে মই দি দিলোঁ আৰু ইয়াত দিলোঁ এতিয়া নিমখ আৰু অকণমান হালধি আৰু লগতে জিৰা আৰু ধনিয়া এইখিনি দি পিনে ধুনীয়াকৈ ভাজি ল'ম গোটেই চব্জিখিনি সো ভাজি অকণমান দেৰি কাৰণে ঢাকি দিম যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় অকণমান দেৰি ভাজিলেও হ'ব বাৰু সো ভাজি পিনে মই ইয়াত অকণমান দেৰি ঢাকি দি দিম 5 মিনিটৰ কাৰণে সো অকণমান পাছত খুলি চাম সো এয়া চাওক এতিয়া খুলিলোঁ যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে মই এইটো ধুনীয়াকৈ এনেকৈ বাৰ বাৰ ঢাকি দিম লগতে ভাজি থাকিম আৰু যিহেতু আলুখিনি বইল কৰাই আছিলে আৰু কোৱাছখিনি মই একদম পাতল পাতলকৈ কাটিছোঁ সেইকাৰণে সিজিবলৈ টাইম নালাগিব বাৰু সো এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি থাকিম আৰু এয়া চাওক এতিয়া মোৰ এইখিনি আধাতে সিজি গৈছে সো মই ইয়াত দিলোঁ বিলাহীটো এড কৰি পিনে ধুনীয়াকৈ ভাজি থাকিম আৰু অকণমান পাছত যেতিয়া তেলটো এৰি আহিব তেতিয়া আমি ইয়াত পানী এড কৰিম সো এয়া চাওক মই এইটো ধুনীয়াকৈ ভাজি আছোঁ আপোনালোকে এনেকৈ বনাই খাই চাব গৰমত বহুত বেছি ভাল লাগে খাই আৰু এয়া মোৰ এইটো প্ৰায় ভজা কমপ্লিট হৈয়ে গৈছে সো মই ইয়াত জোল এড কৰিম আৰু মাছখিনি এড কৰিম যেতিয়ালৈকে মানে মাছৰ ফ্লেভাৰটো ইয়াত মানে তেতিয়া হেৰি হ'ব লগে মই মাছখিনি দিম সো চাওক এইখিনি মোৰ পূৰা ভজা কমপ্লিট হৈয়ে গৈছে সো মই এতিয়া ইয়াত এড কৰিম জোল সো মই ইয়াত এতিয়া পানী এড কৰি ল'ম এয়া চাওক পানীখিনি আপোনালোকে আপোনাৰ নিজৰ জোখমতে দিব যোনে যিমান ভাল পায় যেনেকৈ সো মই ইয়াত বেছি জোল নকৰোঁ সেইকাৰণে মই ইমানে পানী দিলোঁ অকণমান পানীটো শুকাই ল'ম সো ইয়াত এতিয়া মই জোলখিনি দি এতিয়া মাছখিনি মই লগে দি দিম তেতিয়া মানে মাছৰ ফ্লেভাৰটো জোলত থাকিব সো সেইকাৰণে ইয়াত চাওক মাছখিনি মই ভাজি থৈছিলোঁ ইয়াত মই তেতিয়া মাছখিনি দি দিলোঁ লগতে অকণমান দেৰিৰ কাৰণে থৈ দিম তেনেকৈ উতল উঠালৈকে যেতিয়ালৈকে উতল উঠিব তেতিয়ালৈকে মই এইটো এনেকৈ থাকিব সো ইয়াত চাওক এইখিনি মই মাছখিনি একদম ধুনীয়াকৈ ভিতৰত সোমাই দিছোঁ যাতে একদম উতলি মাছৰ পৰা একদম ফ্লেভাৰটো আমাৰ জোললৈ গুচি যায় সেইকাৰণে আৰু এয়া চাওক এইটো পূৰা উতল উঠি গ'ল আৰু মোৰ এইটো প্ৰায় ৰেডি হৈ গৈছে আৰু এনেকৈ বনাই খাই চাব গৰমত হওক বা ঠাণ্ডাতে হওক আৰু যেনেকৈ হ'লেও মানে এনেকৈ খাই বহুত বেছি ভাল লাগে কিন্তু কোৱাছটোতো ঠাণ্ডা দিনৰ চব্জি নহয় এইটো গৰম দিনতে বেছি ভাল পোৱা যায় ফ্ৰেছ পোৱা যায় সো সেইটো গৰম দিনত খাই বেছি ভাল লাগে সো এনেকৈ আপোনালোকে খাই চাব সো মই এতিয়া বেলেগ এটা পাত্ৰত নমাই লওঁ মোৰ এইটো পূৰা ৰেডি হৈ গৈছে এয়া চাওক আৰু ৰেচিপিটো কেনে লাগিল ভিডিঅ'টো কেনে লাগিল জনাব নাপাহৰিব আৰু যদি আপোনালোকৰ ভাল লাগে যিসকল নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল আগৰ পৰা মোৰ ভিডিঅ' চাইছে সেইসকলে বহুত ধন্যবাদ থাকিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ থাকিল শেষত কমেণ্ট এটা জনাবলৈ নাপাহৰিব সো আজিলৈ ইয়াতে থৈছোঁ বাই